close till I get up. Time is barely. এয়া আমাৰ যাত্ৰা আৰম্ভ টিপামলৈ বুলি আৰু আমি খুব কম ল'ৰা ছোৱালী গৈছোঁ যিহেতু চিটুৱেশ্যন একেবাৰে বেয়া তথাপিতো কিন্তু টিপামলৈ বুলিহে ওলাইছোঁ যাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ আমি নাহৰকটীয়া আৰু এতিয়া আমি গোটেইখিনি দেখাই যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব আৰু তেনেহ'লে আপোনালোকক এতিয়া দেখাই আছোঁ। এয়া আমি টিপাম যোৱা ৰাস্তাটোত সোমাইছোঁ আৰু ইমানেই ধুনীয়া পৰিৱেশ, মই আপোনালোকক ভিডিঅ' নকৰাকৈ আপোনালোকক নেদেখাকৈ থাকিব নোৱাৰিলোঁ আৰু চাৰিওফালে সেউজীয়া আৰু সেউজীয়াৰ মাজে মাজে আমিবোৰ গৈ আছোঁ। ইয়াহো কিমান যে ভাল লাগিছে, কিমান দিনৰ পৰা জাম জাম লাগি আছিল। আমি এতিয়া গৈ আছোঁ, গাড়ীখন কিন্তু বেছি দূৰলৈকে যাব নিদিয়ে, অলপ আগত আমি পাৰ্কিং কৰিব লাগিব, তাৰপিছত দেখোন আমি খোজকাঢ়ি গৈ থাকিম সেউজীয়াৰ মাজে মাজে। আৰু যিসকলে সেউজীয়া ভাল পায় কিন্তু টিপামলৈ এবাৰ হ'লেও যাব। তো আমি এতিয়া গৈ আছোঁ আৰু পূৰা ডান্স কৰি কৰি গৈ আছোঁ গাড়ীত। ভিডিঅ'টো কিন্তু অকণমান দীঘল হ'লেও আপোনালোকে কিন্তু শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব। ইমানেই ধুনীয়া পৰিৱেশ, মই অকণমানো কাটিব পৰা নাই, সেয়েহে চব দেখাই দিছোঁ, আপোনালোকে কিন্তু শেষলৈকে চাব। এইডোখৰ দেখিছোঁ নহয়, ইয়াতে আমি গাড়ীখন এতিয়া পাৰ্কিং কৰিব লাগিব, তেনেহ'লে আমি পাৰ্কিং কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, চ' আহি আমি এতিয়া টিপাম পালোহি আৰু খুব বেছি ভাল লাগি আছে গোটেই সেউজীয়া পৰিৱেশ। আৰু আপোনালোকক টিপামৰ গোটেই পৰিৱেশ এতিয়া দেখাই থাকিম, এইখিনি চব বহুত ধুনীয়া পৰিৱেশ হয়। তো আগলৈ আপোনালোকক আৰু দেখাই আছোঁ। এইডোখৰ সেই টাৱাৰটোলৈকে আমি এতিয়া খোজকাঢ়িব লাগিব কৈছে, সেইটো টাৱাৰ দেখিছেনে ওপৰত, এই টাৱাৰটোলৈকে আমি এতিয়া খোজকাঢ়িব লাগিব বোলে এডোখৰ গোটেইডোখৰ। সেইৰাম, আমি এতিয়া গৈ থাকিম, তেনেহ'লে আপোনালোককো লগত লৈ যাম। ভিডিঅ'টো কিন্তু একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই গৈ থাকক। আমাৰ টিম দিয়া, আমি খোজকাঢ়ি গৈ আছোঁ। হাঁহি মাথো ৰাস্তা, বহুত দূৰ খোজকাঢ়িব লাগিব। মই তাৰপৰা টাৱাৰটো দেখাই দিছিলোঁ নহয়, সেইটোলৈকে খোজকাঢ়িব লাগিব। এই ৰ'দত কিন্তু বহুত ভাল লাগিছে, বহুত দিনৰ পৰা আহিম লাগি আছিলে আমাৰ। সেউজীয়া পৃথিৱীখন উপভোগ কৰিবলৈ হ'লে ইয়ালৈ আহিব পাৰে ন। সেইটোৱে কৈছোঁ, যিয়ে ক'লে সেউজীয়াৰ মাজত থাকি ভাল পায় টিপাম আহিবলৈ এবাৰ নাপাহৰিব কিন্তু। আৰু আমি গোটেই টিমটো খোজকাঢ়ি গৈ আছোঁ আৰু বিৰাট জমনি কথা পাতি মানে জমনি কথা ওলাই গৈ আছোঁ আৰু গৈ কিন্তু ভাল লাগিলে। তথাপিতো আপোনালোকে আগলৈ চাই যাওকচোন, যিটো অৱস্থা হৈছিল সেয়া আপোনালোকে দেখা পাব। তো এতিয়া আমি গৈ আছোঁ, পৰিৱেশটো মন কৰকচোন এবাৰ, ইমান ধুনীয়া পৰিৱেশ। তো এতিয়া আমি গৈ লওঁ, আপোনালোকো মোৰ লগে লগে গৈ থাকক। আমাৰ এইখিনি কিন্তু আমাৰ টিমটো খোজকাঢ়িব পৰা মানুহ দেই, গোটেইখিনি পাৰিম। য'তে ত'তে নিপিকাব, ময়ে হয় দে। আমাৰ অৱস্থা বেয়া হৈ গৈছে, আমি পূৰা ফেফাই গৈ আছোঁ। আপোনালোকে অকল চাৰিওফালৰ পৰিৱেশটো আমোদ লওক আৰু ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া গৈ আছোঁ আৰু আমি আধাটো ষ্টেপো পাৰ কৰা নাই।
কিমান ষ্টেপ বগাব লাগে হা পেপনি আহি গৈছে যিসকলে সেউজীয়া ভাল পায় টিপাম আহিব কিন্তু যিসকলে খোজ দিলো ধক মানে আপুনি টিপামত কিমান দিনৰ পৰা আছে এইখিনি বহুত দিন হৈ গ'ল ন মানে প্ৰথম টিপামটো ইয়াত জনপ্ৰিয় নাছিলে ন এতিয়া এইটো চিৰি বনোৱা পায় চিৰি বনোৱা হৈছে চিৰিটো দেখাই দিয়া মানুহ এনে বহুত আহে আছে ইয়ালে বহুত আহে এবছৰ বেছি হৈছে এবছৰ বহুত বেছি এবাৰে বেছি হয় এবাৰ বেছি হৈছে আৰু তাৰ ওপৰত কিবা ওপৰত এইটো মন্দিৰ আছে ন আপোনালোকে কিমান বছৰ হ'ল ইয়াত থকা আমাৰতে আমাৰ জন্ম ইয়াত থাকি ভাল লাগে চাগে সেউজীয়া পৰিৱেশ চাই আহো আকৌ সদায় ভাল লাগে ন ঠিক আছে বাৰু ভাল লাগিল দেই মাইনাজনী দেখুৱা আকৌ মাইনাজনীয়ে পানী বিকিছে সহায় কৰিছে তাই বহুতখিনি এইখিনি খোজ কাঢ়োঁতে বহুত ভাগৰ লাগি আহে সেই বহুত খোজ কাঢ়িলোঁ ন এতিয়া ব'লা আমি তেনেহ'লে গৈ থাকোঁ আগলৈ আপোনালোকে বহক ঠিক আছে বহক দেই বাই বাই বেছি পানী মোৰ চেণ্ডেল যে কাটি গৈছেগৈ বৰি এইবোৰ গৈ আছে চব মানুহ আমিহে যাব নোৱাৰিছোঁ মাই গড ইয়াত কিমানটা চিৰি আছে সুধিবলৈ পাহৰি গ'লোঁ মামুন হেৰি চাহ ৰখোংগৈ বোলো না মোক ফটো কপি মাৰি দে না কোৱাচোন এনেকৈ তলপ তুমি ওলাবা ইউটিউব চেনেলত নহয় ডিম্পুতকৈ তোমাৰ বেছিয়ে হ'ল চাগে ভাল লাগে ন ইয়াত কিমানটা চিৰি আছে ক'লে 1052টা ঠিক আছে 1052টা চিৰি আছে আৰু আমি 1052টা চিৰি বগাই ওপৰলৈ গৈ আছোঁ মাই গড একদম ভাগৰ লাগি গৈছে নাজানো আৰু আপোনালোকক কিমান ভালকৈ দেখাব পাৰিছোঁ কিন্তু মোৰ নিজৰে হালত বেয়া হৈ গৈছে যিহেতু ৰ'দটো বহুত চোকাকৈ দি আছে মাই গড 1052টা প্ৰায় আধাখিনি আমি পাৰ হৈছোঁ চাগে ভাল ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আগতে হয়তো কেতিয়াও দেখাই নাছিলোঁ সেউজীয়াৰ মাজত আকৌ সেই নদীখন ইমান ধুনীয়াকৈ বৈ গৈছে নদীখন দেখাম বাৰু মই যেন আমাকে সম্ভাষণ জনাই আছে আহক সঁচাকৈ আৰু এটা কৈ দিয়া চিৰি বগাই কেনেকুৱা লাগিছে চিৰি বগাই এইটো শক্তি লাগিব চিৰি বগাবলৈ শক্তি লাগিব এইফালে কেমেৰামেন গৈ লাগিব কেমেৰামেন কেনেকুৱা নদীখন চোৱা আৰু সেইখিনি পথাৰখিনি চোৱা মাই গড চিনেৰীটো কিমান চোৱা না কিমান ফটো নামাৰি কেলে আকৌ সেইটো হয় বাৰু কিন্তু মাৰিম দেই চ' ফাইনেলি গাইজ আমি শেষ কৰিছোঁ চিৰি বগাই আৰু ইয়াতে পাইছোঁ এখন স্থান আছে হা পানী নালাগে পানী ল'লোঁ দেই সেই আমি পাইছোঁহি আপোনালোকক গোটেই পৰিৱেশটো দেখাই দিম বাৰু এই টিপামৰ এখন মেইন ঠাইখন বহুত ধুনীয়া লাগিছে সেইফালে এখন নদী বিৰাট ধুনীয়া চ' আপোনালোকক দেখাই দিছোঁ এখন থানখন হয় চাওচেং ৰেন বহুত স্পীড আহিলোঁ কিন্তু আমি আকৌ কিমান মিনিট লাগিলে নাচালোঁ ন বহিবলৈ আমাৰ জিগা নাই এয়া আমাৰ গ্ৰুপ ফটো মাৰিব লৈছিল কিন্তু মই এটা ভিডিঅ' কৰি দিলোঁ পুতুককৈ সৰু এটা বহুত এনজয় কৰিলোঁ ফটো তুলিলোঁ আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ তাৰপিছত বহু সময় থকাৰ পিছত আমি পুনৰ তললৈ বুলি আগবাঢ়িছোঁ আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি তোমাৰ আজি আহি কেনেকুৱা লাগিলে কোৱা একদম বহুত ভাল লাগিলে যিহেতু মানে ইমান ভাল ফ্ৰেণ্ডবোৰৰ লগত মানে ফুৰিব পালোঁ বহুত দিনৰ মূৰত আৰু খুব ভাল অনুভৱ আপোনালোকে এবাৰ টিপাম আহিব খুব ভাল লাগিব যদিহে আপোনালোকে সেউজীয়া পৰিৱেশ ভাল পায় আহিব
আৰু এতিয়া আমি আধা নামাই নাই ন আধা নামাই নাই আহি আছোঁ তাৰপিছতে আকৌ আমি ৱাটাৰফল যাম তাৰ আপোনালোকক গোটেইখিনি দেখাই থাকিম গতিকে ভিডিঅ'টো শেষলৈকে চাব ঠিক আছে হাঁহিটো ধুনীয়া লাগিছে ফটোকপি থৈ দিয়া ফটোকপি থৈ দিবা কেনেকুৱা লাগিছে চিৰিব গাই কৈ দিয়া মজা ভাল অনুভৱ বাই 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 কৰবি কেনেকুৱা অনুভৱ তোমাৰ টিপাম বিৰাট ভাল লাগিছে চাৰিওফালে সেউজীয়া পৰিৱেশ বহুত ভাল লাগিছে তুমি অলপ দেখাই দিয়া আৰু লগৰখিনি বাৰু মোৰ পুৰণা লগৰ নহয় তথাপিতো আহি ভালেই লাগিছে আৰু আপোনালোকেও আহিব কিন্তু দেই এবাৰ হ'লেও টিপাম যিসকলে এতিয়ালৈকে অহা নাই হয়তো বহুতে আহিলে চাগে তো এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ জিৰণি লৈ লৈ খুব ভাগৰ লাগিছে পানী বটল আমি কিমান খালোঁ আৰু ন পানী তো গৈ আছোঁ আমি এতিয়া কেনেকুৱা লাগে ইয়াত থাকি আপোনালোকে ইয়াৰে হয় নাই ইয়াৰে হয় কিমান বছৰ হ'ল ইয়াত থকা কিমান বছৰ হ'ল অঁ ইয়াতে ঘৰ ন থাকি ভাল লাগে নে ইয়াত চাৰিওফালে সেউজীয়া পৰিৱেশ থাকি ভাল লাগে অঁ সেইফালে ঘৰ ন আপোনালোকে ওপৰলৈ গৈ থাকে নাই মাজে মাজে যায় ভাল লাগে ন চিঙক আমাৰ ভাল লাগিলে দেই কিন্তু খোজকাঢ়িহে অকণমান বেয়া লাগিলে অঁ ঠাণ্ডা দিন আহিব লাগিব ন অঁ আকৌ আহিম ও মোরে জান কিয় কৰা অভিমান তোমালে মোৰ সাগৰৰ সমান লোৱা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ দিনটো টিপামত এনজয় কৰিলোঁ লগৰ ল'ৰা ছোৱালীবোৰৰ লগত তাৰপিছতে এতিয়া আকৌ আমাৰ দিশে গতি কৰিছোঁ কিন্তু মই বেলেগ ঠাইলৈ গৈ আছোঁ সেইবোৰ ভিডিঅ' সেইখিনি ভিডিঅ' নেক্সট ভিডিঅ'ত আহিব নেক্সট ব্লগত আহিব গতিকে আপোনালোকে মোক ব্লগবোৰ চাবলৈ একেবাৰে নাপাহৰিব এতিয়া আমি কিবা এটা খাবৰ কাৰণে সোমাইছোঁ কিন্তু আমি ধাবাত সোমোৱা নহ'ল চাওমিন টাউমিনহে খাব মন গৈছে আমি টিপামৰ পৰা ওলাই খানা খালোঁ খানা খাই এটা JEYPOREৰ ওচৰলৈ তাত গ'লোঁ আৰু সেইবোৰ ভিডিঅ' মই নেক্সট ব্লগত দিম গতিকে এতিয়া ঘৰৰ মুখে আহি আছোঁ সেয়াই অলপ ভিডিঅ' আপোনালোকক দেখাই দিছোঁ দিনটো খুব বেছি এনজয় কৰিলোঁ আপোনালোককো লগত থলোঁ আৰু আহিবলগীয়া সকলোবোৰ ব্লগ যাতে আপোনালোকে চাই তাৰে কামনা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে বহুত ধন্যবাদ আৰু আগলৈ কিন্তু আৰু কিছু অংশ আছে গতিকে ভিডিঅ'টো এতিয়া কাটি নিদিব শেষলৈকে চাই থাকক Okay, yeah,